নমস্কাৰ আজি মই ওয়েস্ট সাউথ ওয়েস্ট জোনৰ বিষয়ে ক'ব ওলাইছো ওয়েস্ট সাউথ ওয়েস্ট জোন বা পশ্চিম দক্ষিণ পশ্চিম দিশ এই পশ্চিম দক্ষিণ পশ্চিম দিশৰ প্ৰধান গুণধৰ্ম হৈছে এডুকেশ্যন এণ্ড সেভিংস এডুকেশ্যন আৰু সেভিংসে জীৱনৰ প্ৰতিটো সময়তে আমাক সহায় কৰে ই আটাইতকৈ প্ৰয়োজনীয় বিষয় হয় শিক্ষা দীক্ষা থাকিলেহে আমি প্ৰতিযোগিতামূলক পৰীক্ষা হওক বা আমি যিকোনো এটা কামৰ ক্ষেত্ৰত আমাক যিখিনি জ্ঞানৰ দৰকাৰ সেই জ্ঞানসমূহ শিক্ষা দীক্ষাৰ যোগেদিয়ে পাওঁ গতিকে শিক্ষা দীক্ষা আমাৰ মানৱ জীৱনত অতিকৈ প্ৰয়োজনীয় হয় আৰু তেনেকৈ সেভিংস সাচিবৰ কাৰণে এটা বিশেষ দিশ হৈছে এই পশ্চিম দক্ষিণ পশ্চিম দিশটো এই দিশত টকা পইচা সাচিবৰ কাৰণে যি আমি ব্যৱহাৰ কৰোঁ লকাৰ বা গডৰেজ নহলে বাকচ টকা পইচা সাচিবৰ কাৰণে এই দিশত ৰখাটো আটাইতকৈ ভাল কিয়নো এই দিশৰ গুণধৰ্মই হৈছে সেভিংস ৰখা বা সাচতীয়া ধনসমূহ ৰখা সাচি ৰখা গতিকে এই দিশত যিসমূহ টকা পইচা থাকিব সদায় আমাক বিপদৰ সময়ত এই দিশৰ টকা পইচা আমাক সহায় কৰিব আৰু টকা পইচাটো জীৱনত খৰচ হয় কিন্তু এই দিশত ৰখা টকা পইচা সদায় মানে বাঢ়ি যাব বা খৰচ হোৱাৰ পিছতো টকা আহি থাকিব বা টকা যোগ হৈ গৈ থাকিব আৰু যিসমূহ চৰকাৰী ডকুমেন্টছ আছে বেংকৰ নথিপত্ৰ আছে পাছবুক আছে সেই ডকুমেন্টছ আৰু পাছবুকসমূহ যদি এই দিশত ৰখা হয় তেনেহলে এই পাছবুক আৰু বেংকৰ নথিপত্ৰসমূহ আৰু যিবোৰ চৰকাৰী কাগজপত্ৰ আছে ই সুন্দৰভাৱে সুৰক্ষিত হৈ থাকিব সেইটো কাৰণে এই দিশত এই ডকুমেন্টছসমূহ ৰাখিব লাগে আৰু টকা পইচাও ৰাখিয়াটো ভাল লগতে এই দিশত ছাত্ৰ ছাত্ৰীসকলৰ যদি পঢ়া টেবুল ৰাখি তেওঁলোকে অধ্যয়ন কৰে তেনেহলে খুবেই ভাল তেওঁলোকে অধ্যয়নৰ ক্ষেত্ৰত পৰীক্ষাৰ সময়ত যি স্কোৰ কৰিম বুলি ভাবিছে যি গ্ৰেড আনিম বুলি ভাবিছে তেওঁলোকে সেই গ্ৰেড আনিবলৈ সক্ষম হ'ব তেওঁলোকৰ পঢ়াৰ যি অধ্যয়নৰ যি শৈলী সেই অধ্যয়ন শৈলী তেওঁলোকৰ উন্নত মানদণ্ড হ'ব আৰু তেওঁলোকে পঢ়া টেবুলৰ লগতে তেওঁলোকৰ কিতাপসমূহ যদি ইয়াত ৰাখে তেনেহলে সেই কিতাপসমূহৰ পৰা তেওঁলোকৰ মন মগজুৰ অধ্যয়নৰ সেই প্ৰক্ৰিয়াটো চলি থাকিব বা তেওঁলোকে কোনো দিনে পাহৰি নাযাব গতিকে এই দিশত পঢ়া টেবুল বা পঢ়াৰ কিতাপসমূহ কলম কাগজ পেন্সিল আদিসমূহ যদি ইয়াত ৰাখে তেনেহলে তাৰ পৰা শুভ ফল পোৱা যায় এই দিশটোৱে ল'ৰা ছোৱালীক প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰিবৰ কাৰণে সহায় কৰে তেওঁলোকে যিখিনি অধ্যয়ন কৰে তেওঁলোকৰ জীৱনজোৰা অধ্যয়নৰ আহিলা যিখিনি পুঁজি সেই পুঁজিখিনি এই দিশটোৰ পৰাই আহে গতিকে এই দিশত ল'ৰা ছোৱালীসকলৰ পঢ়া টেবুল হোৱাটো অতি শুভ এতিয়া আহিছো এই দিশত কি কি এক্টিভিটি হ'ব লাগে ইতিমধ্যে মই টকা পইচা থোৱা কথা ক'লো আৰু ল'ৰা ছোৱালীসকলৰ পঢ়া টেবুল হোৱাৰ কাৰণে বা পঢ়া টেবুল ৰাখিবৰ কাৰণে ক'লো আৰু এই দিশত শুৱনি কোঠা বা বেডৰুম হ'বলে ভাল ষ্টাডি ৰুম হ'লে ভাল আৰু যাৰ যাৰ ঘৰত ঘৰুৱা পুথিভঁৰাল আছে বা লাইব্ৰেৰী আছে তেওঁলোকে এই দিশত ঘৰুৱা লাইব্ৰেৰী বনাব পাৰে কিয়নো এই দিশটোৰ গুণধৰ্মই হৈছে অধ্যয়ন গতিকে এই দিশত ঘৰুৱা লাইব্ৰেৰীটো বনাব পাৰে ল'ৰা ছোৱালী যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি আছে তেওঁলোকৰ শুৱনি কোঠা আৰু বা ষ্টাডি ৰুম এই দুইটাই এই দিশত যদি বনোৱা হয় বা তেওঁলোকৰ শুৱনি কোঠাতে যদি তেওঁলোকে পঢ়া টেবুল ৰাখি পঢ়া শুনা কৰে এই দিশটোত তেনে তেওঁলোকৰ কাৰণে অতি উত্তম আৰু এই দিশত ষ্ট'ৰ ৰুম ভাল কিন্তু ষ্ট'ৰ ৰুম অৰ্গেনাইজ কৰি ৰাখিব লাগে এতিয়া আহিছো কি বেয়া এই দিশত বাথৰুম টয়লেট আদি থাকিব নালাগে কিচেন হ'ব নালাগে দিশত থকা কিচেনে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মনত এটা অস্থিৰতা তুলিব অস্থিৰতাই মনটো বিৰাজ কৰিব তেওঁলোকৰ পঢ়িবলৈ মন নাযাব পঢ়াৰ সময়ত তেওঁলোকে মানে বেলেগ কথা ভাবিব সেইটো কাৰণে এই দিশত কিচেন হ'ব নালাগে কিচেন থাকিলেও বাস্তু ৰিমেডি কৰি অতি সোনকালে তাক
বাস্তু বেলেঞ্চ কৰিব লাগে এই দিশত টিভি থাকিব নালাগে যি মানে টিভি যদি থাকে তেনেহলে ল'ৰা ছোৱালী যিসকলে পঢ়ি আছে তেওঁলোকে পঢ়াৰ সময়ত সদায় টিভিৰ কথাকে চিন্তা কৰি থাকিব কাৰ্টুনৰ কথা ভাবি থাকিব বা যি প্ৰগ্ৰাম চাই তেওঁলোকে ভাল পায় সেই কথাহে তেওঁলোকৰ মনলৈ আহি থাকিব সেইটো কাৰণে এই দিশত টিভি বা টিভি ৰুম হোৱাটো বেয়া এই দিশত ড্ৰয়িং ৰুম কৰিব পাৰিলে ভাল ল'ৰা ছোৱালী ষ্টাডি ৰুম কৰিব পাৰিলে ভাল আৰু ষ্ট'ৰ ৰুমো ভাল বেডৰুম ভাল এতিয়া আইছো এই দিশত কি ৰং হ'ব লাগে এই দিশত সোণালী ৰং ক্ৰীম ৰং আৰু গ্ৰে ৰং এই তিনটা ৰং যদি এই দিশত থাকে অতি শুভ এই দিশত সেউজীয়া ৰংটো থাকিব নালাগে ৰঙা কমলা আৰু ব্ৰাউন কালাৰ এই কিটা ৰং এই দিশত থকাটো বেয়া পৰৱৰ্তী সময়ত মই বেলেগ এটা ভিডিঅ' বা বেলেগ এটা বিষয়ত মই আলোচনা কৰিম আজিলৈ আহিছো নমস্কাৰ